হেল্ল' গাইজ, কি খবৰ? বহু দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ লৈছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু কমেণ্ট কৰিব। আজি ভিডিঅ'টো হ'ল নেফাফু গছৰ ওপৰত। নেফাফু এবিধ মজলীয়া ধৰণৰ শাখা প্ৰশাখাযুক্ত গছ। ইয়াৰ পাতবোৰ বহল দেখি, ঠাৰিডাল দীঘল আৰু আগটো জোঙা হয়। পাতবিলাক পুৰঠ হ'লে কীট পতংগে আগুৰি ধৰে। পাতৰ ওপৰৰ পিঠি ডাঠ আৰু সেউজীয়া হয় আৰু তলৰ পিঠি হেতা হৈ পৰে। ইয়াৰ ফুল ফল দুয়োবিধে লাগে। ফুলবোৰ প্ৰথমতে সেউজীয়া হয়, ইয়াৰ পাছত পকিলে বেঙুনীয়া ৰঙৰ হৈ পৰে। এই নেফাফুৰ ফুল আৰু পাত বিভিন্ন দৰৱত ব্যৱহাৰ কৰা হয়। এতিয়া দৰৱ আমি চাওঁচোন কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। নেফাফু পাতৰ ৰসৰ লগত নহৰুৰ ৰস মিহলাই নিয়মীয়াকৈ কিছুদিন খালে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ হয়। নেফাফু পাতৰ ৰসৰ লগত অৰ্জুন গছৰ ছাল মিহলাই খালে হৃদৰোগ উপকাৰ পোৱা যায়। ইয়াৰ কুমলীয়া পাত শাকৰ নিচিনাকৈ ভাজি খালেও উপকাৰ পোৱা যায়। লগতে বুকুৰ বিষ, ধপধপনি আদিও হ্ৰাস হয়। এই নেফাফু পাতৰ ৰস ৩ চামুচ দিনে ২-৩ বাৰকৈ খালে পেটত গেছজনিত কাৰণত পেট বিষালে পেটৰ বিষ নিৰাময় হয়। এই নেফাফু পাতৰ ৰস মৌ মিহলাই দিনে যদি ২ বাৰকৈ খায় তেনেহ'লে বাতবিষ নাইকিয়া হয়। ইয়াৰ পাতৰ ৰস মৌ মিহলাই দিনে এবাৰকৈ খালেও যদি নিয়মিত খায় তেনেহ'লে টোপনি নহা মানুহো টোপনি ভাল হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।